নমস্কাৰ বন্ধু বান্ধৱীসকল জিকে টিভি অসম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কোন ঠাইক অসমীয়া নৱবৈষ্ণৱী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় উত্তৰ মাজুলী অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি উত্তৰ অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম হৈছে বাংলাদেশ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল উত্তৰ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ 1752 চনত নিৰ্মাণ কৰাইছিল অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত উত্তৰ অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয় উত্তৰ অসমৰ পৰা 7জন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয় অসমৰ প্ৰধান নদী দুখন কি কি উত্তৰ অসমৰ প্ৰধান নদী দুখন হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰ চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে বীৰপাল অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত উত্তৰ অসমৰ বোকাজানত বিলাতী মাটি কাৰখানা অৱস্থিত কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ উত্তৰ হাফলং হৈছে একমাত্ৰ অসমৰ পাহাৰীয়া চহৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল উত্তৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী হৈছে ৰেণুকা দেৱী বৰকটকী অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত উত্তৰ অসম ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত কোন চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল উত্তৰ 1563 চনত কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি উত্তৰ কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম হৈছে সৌভাগ্যকুণ্ড 2017 চনৰ হাতীৰ লোকপিয়ল অনুসৰি অসমত মুঠ হাতীৰ সংখ্যা কিমান উত্তৰ 5719টা শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত কোনটো মন্দিৰ অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ উত্তৰ শিৱদৌল আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল উত্তৰ 1253 চনত অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি উত্তৰ অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম হৈছে বৰাইল পাহাৰ অসমৰ জাতীয় প্ৰতীক কি উত্তৰ অসমৰ জাতীয় প্ৰতীক হৈছে এশিঙীয়া গড় কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল উত্তৰ 1671 চনত অসমৰ কোনখন ঠাইত কয়লা চালিত তাপ বিদ্যুৎ শক্তি কেন্দ্ৰ আছে উত্তৰ বঙাইগাঁৱত অসমৰ কোনখন জিলাত গৰম পানীৰ উঁহ আছে উত্তৰ গোলাঘাট কোনে শৰাইঘাটৰ যুদ্ধত মোগল সেনাৰ নেতৃত্ব দিছিল উত্তৰ ৰামসিংহ অসমত খাৰ কাৰখানা ক'ত আছে
উত্তৰ অসমত খাৰ কাৰখানা নামৰূপত আছে। কাক বনফুলৰ কবি নামেৰে জনা যায়? উত্তৰ যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি নামেৰে জনা যায়। গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? উত্তৰ গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চনত স্থাপিত হৈছিল। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজি এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনালোঁ ধন্যবাদ।